নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে দ্য এডুকেটেড কোপছ। বহু দিনৰ বিৰতিৰ পাছত এটা ভিডিঅ' দিবলৈ আগবঢ়ালোঁ। ব্যস্ততাৰ বাবে ভিডিঅ' দিব পৰা নাই, তো ভিডিঅ'ৰ যিটো কনচিষ্টেঞ্চি ৰাখিব নোৱাৰাৰ বাবে হয়তো ভিউজটো নাযাব পাৰে। আপোনালোকে অলপ ভিউজটো দিব চেষ্টা কৰিব, কাৰণ আপোনালোকৰ বাবে ভিডিঅ'টো বনাওঁ। যদি ভিডিঅ'টো নাচায় বা লাইক কমেণ্টছ কিবা এটা নাপাওঁ, কিবা এটা যদি নুসুধে, তেতিয়াহ'লে ভাল নালাগে। নেক্সট ভিডিঅ'টো বনাবলৈ মটিভেশ্যনটো নাপাওঁ। তো যিহেতু মোৰ ইউটিউব চেনেলটো খুব কম দিনৰ ইউটিউব চেনেল, তো আপোনালোকে যথেষ্ট মৰম দিছে, তাৰ বাবে ধন্যবাদ। দেৰি নকৰোঁ, আজি আমাৰ ভিডিঅ'টো মেইনলি হ'বলৈ গৈ আছে আছাম এক্সাইজৰ ওপৰত, অৰ্থাৎ অসমৰ যিটো আবকাৰী বিভাগ। অসম পুলিচৰ দৰে আৰু এটা বিভাগ আছে, অসম আবকাৰী বিভাগ। তো এই বিভাগটোৰ কাম কেনেকুৱা, এই বিভাগটোৰ ৰেংক কেনেকুৱা, এই বিভাগটোৰ দৰমহা কেনেকুৱা, প্ৰমোশ্যন কেনেকুৱা, এই বস্তুখিনিৰ ওপৰত শ্বৰ্টলি অলপ ভিডিঅ'টো জনাম। দুখনমান আপোনালোকক স্নেপ দেখাম আপোনাৰ আছাম এক্সাইজৰ, যিকেইটা মই লৈছোঁ আপোনাৰ লখিমপুৰ এক্সাইজৰ পৰা, আৰু লগতে মোৰ এগৰাকী বান্ধৱীৰ পৰা। তো তেখেতসকললৈ ধন্যবাদ। লখিমপুৰ এক্সাইজৰ পৰা পষ্টকেইটা স্নেপকেইটা লৈছোঁ, তেওঁলোকলৈও ধন্যবাদ। তো ভিডিঅ'টো হ'ব গৈ আছে মেইনলি আমাৰ যিখিনি এছিষ্টেণ্ট ইনস্পেক্টৰ অফ এক্সাইজ ওলায়, আৰু যিখিনি যিটো আমাৰ SI লেভেলৰ পষ্ট, আৰু কনষ্টেবল লেভেলৰ যিকেইটা পষ্ট ওলায় সেইখিনি ADRE আণ্ডাৰত হয়। মনত ৰাখিব কথাটো। ADRE 2.0 আণ্ডাৰত এতিয়া পষ্ট আহিব। সেইখিনি অলৰেডি পষ্ট ওলালে। সেইখিনি আপোনালোকৰ মাৰ্কৰ ওপৰত ডিপেণ্ড কৰি এছিষ্টেণ্ট আপোনালোকে ছাব ইনস্পেক্টৰ অফ এক্সাইজ পাব পাৰে, ঠিক আছে। তো বাকী কনষ্টেবল লেভেলৰ যিখিনি পষ্ট আছে সেইখিনিও সেই ADRE আণ্ডাৰতে হয়। বাকী ইয়াৰ ওপৰত যিখিনি কনষ্টেবল প্লাছ ছাব ইনস্পেক্টৰ অফ এক্সাইজ, এই দুটাৰ উপৰি যিটো ইনস্পেক্টৰ লেভেলৰ পষ্ট থাকে, সেইটো আপোনাৰ APSC, যিখিনি এই শ্বৰ্টলি দুদিনমানৰ আগত যিখিনি ৰিজাল্ট দিছে, তাৰে বহুতে পাইছে APSCত যে তেওঁলোক ইনস্পেক্টৰ অফ এক্সাইজ হিচাপে যোগদান কৰিব কৰ্মক্ষেত্ৰত। তো মেইনলি মই এতিয়া আজি ইয়াত আলোচনা কৰিম এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ অফ এক্সাইজ কেনেকুৱা ধৰণৰ পষ্টটো কি হয়, আৰু কনষ্টেবলখিনিৰ ওপৰত, ঠিক আছে। তো দুটামান স্নেপ চাই লওঁ। স্নেপকেইটা হ'ল মোৰ এগৰাকী বান্ধৱীৰ পৰা লৈছিলোঁ মই, বান্ধৱীৰ ফটো। ইয়াতে আপোনাৰ যিটো তেওঁলোকৰ আমাৰ অসম পুলিচৰ দৰে যিটো লগো আছে, সেইটো হ'ল AE এনেদৰে থাকে। আমাৰ অসম পুলিচৰ থাকে AP, আৰু আছাম ফৰেষ্টৰ থাকে AF বুলি। তো সেইটো মেইনলি আছাম পুলিচৰ থাকে AP, আছাম এক্সাইজৰ থাকে AE, আৰু যিটো আমাৰ আছাম ফৰেষ্টৰ তেওঁলোকৰ থাকে AF বুলি। তো তেওঁলোকৰ লগো সেইটো। বাকী ড্ৰেছ পাতি সম্পূৰ্ণ খাকী ড্ৰেছ। আপোনাৰ যিটো মনোগ্ৰাম আছে, আমাৰ যিটো অসম পুলিচৰ লগো আছে, সেই লগৰ বেজটো তেওঁলোকৰ এই ছাইডৰ বেজটো এনেকুৱা হয়। তো এয়া ডিফাৰেঞ্চটো এনেকুৱা, আছাম পুলিচৰ দৰে ছেইম হয়, একদম একেই খাকী ড্ৰেছ। তো মেইনলি ইয়াৰ পাছত আমাৰ আছে এইটো কমিশ্যনাৰ। আৰু তেওঁলোকৰ কাম কি? কামটো হ'ল এনেকুৱা, যিখিনি আমাৰ ইলিগেল, যিখিনি আমাৰ সুৰাৰ লগত জড়িত যিখিনি কাম আছে, ধৰক ক'ৰবাত আপোনাৰ ইলিগেল এটা এক্টিভিটি হৈ আছে, যে ক'ৰবাত মদৰ এটা গোপন সূত্ৰৰ মতে গম পালে যে মদৰ ক'ৰবাত এটা ঘাটি চলি আছে, য'ত অবৈধ মদৰ ধৰক এইটো কি কয় চুলাই, এনেকুৱা ধৰণৰ মদখিনি আপোনাৰ তাত হৈ আছে। তো তাৰ গোটেই চোৱা চিতাৰ দায়িত্ব, তাত ৰেড কোনে পেলাব, কেনেধৰণে তাৰ পৰা দোষীসকলক কৰায়ত্ব কৰিব, সেই বস্তুখিনি আছাম এক্সাইজ আছে। তো আছাম এক্সাইজৰ এইটো এটা কাম। ইয়াতে আপোনাৰ ফটোখন অলপ জুম কৰিলে আপোনালোকে, মই ইমান স্নেপখিনি ভালদৰে নাই পোৱাৰ কাৰণে আপোনালোকক দেখাব পৰা নাই, কিন্তু স্নেপটো জুম কৰাৰ বাবে ইয়াতে দেখাইছোঁ মই। এইজন হ'ল আমাৰ ছাব ইনস্পেক্টৰ অফ এক্সাইজ, মানে তেওঁৰ পোষ্টটোৰ নাম হ'ল এক্সাইজৰ ভাষাত এছিষ্টেণ্ট ইনস্পেক্টৰ অফ এছিষ্টেণ্ট ইনস্পেক্টৰ অফ এক্সাইজ, আৰু যিটো আমাৰ অসম পুলিচৰ ছাব ইনস্পেক্টৰ লেভেলৰ পোষ্ট হয়। তো তেওঁ 2 ষ্টাৰ পাব, তেওঁৰ ষ্টাৰ 2টা থাকিব। লগতে অসম পুলিচৰ দৰে ছেইম খাকী ড্ৰেছ, মনোগ্ৰাম ছেইম, তেওঁৰ গোটেই বস্তুখিনিও ছেইমেই হয়। তো সেই বস্তুটো এইজন হ'ল অসম আবকাৰীৰ এছিষ্টেণ্ট ইনস্পেক্টৰ অফ এক্সাইজ, ঠিক আছে। তেওঁলোকৰ মেইন কামখিনি এনেধৰণৰ হ'ব। এছিষ্টেণ্ট ছাব ইনস্পেক্টৰৰ কামটো কি হ'ব, তেওঁলোকে ধৰক যিকোনো এটা সময়ত, বিহুৰ সময়তে হওক বা পূজাৰ সময়তে হওক, আপোনালোকে যিটো আমাৰ ব্ৰিথ এনালাইজাৰ লৈ পিনি যিসকলে ৰাস্তাত ৰৈ থাকে, দেখিছেনে, এনফৰ্চমেণ্টৰ লগত, তেওঁলোকে সেই মদৰ যিসকল মানে কিমান এলকহলিক, আপোনালোকে কিমান এলকহল লৈ আছে, কিমান কনজিউম কৰিলে, সেই বস্তুখিনি আপোনালোকৰ চোৱাৰ দায়িত্বত হ'ল আছাম এক্সাইজৰ এছিষ্টেণ্ট ছাব ইনস্পেক্টৰসকলৰ কাম সেয়া। আৰু তেওঁলোকক সহায় কৰিব কোনে? এই আছাম এক্সাইজৰ কনষ্টেবলসকলে। তেওঁলোকে ক'ৰবাত ৰেড পৰিছে, ৰেডত তেওঁলোকে যাব লাগিব, অসম পুলিচৰ লগত সহযোগ কৰিব লাগিব, অসম পুলিচে তেওঁলোকক এছিষ্ট কৰে, ঠিক আছে। তো মেইনলি সেইটো হ'ল অসম পুলিচৰ। এয়া মই কিছুমান স্নেপ দেখাই দিছোঁ আপোনালোকক আছাম এক্সাইজৰ লেডি কোপ কেইগৰাকীমানৰ। তো এয়া আছাম এক্সাইজৰ লেডি, অ'কে, ঠিক আছে। তো নেক্সট আহিলে আছাম
এক্সাইজৰ এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ পোষ্টৰ ওপৰৰ পোষ্টটোৰ নাম কি? ইনস্পেক্টৰ অফ এক্সাইজ। তো ইনস্পেক্টৰ অফ এক্সাইজৰ এয়া মই অলপ স্নেপ আপোনালোকক জুম কৰি দেখাই দিছোঁ। তেওঁলোকৰ 1 ফুলি থাকিব, তেওঁলোকৰ 1 ফুলি 1 ফুলি থাকিব, আৰু তেওঁলোকৰ ইৰ সলনি তেওঁলোকৰ থাকিব কি থাকিব গম পায়নে? ইৰ সলনি থাকিব তেওঁলোকৰ AES, আছাম এক্সাইজ ছাৰ্ভিচ, মোৰ মতে আছাম পুলিচ ছাৰ্ভিচ যেনেদৰে আছে তেনেধৰণৰ। তো এখেত হ'ল আমাৰ বক্সাৰ যমুনা বড়ো। তেখেতক অসম চৰকাৰে তেখেতৰ পাৰফৰ্মেঞ্চৰ ওপৰত ভিত্তি কৰি অসম আবকাৰী বিভাগৰ আবকাৰী ডিপাৰ্টমেণ্টৰ ইনস্পেক্টৰ অফ এক্সাইজ হিচাপে নিযুক্তি প্ৰদান কৰিছিলে 2022 নে 21 মই পাহৰিছোঁ একজেক্টলি। তেখেত হ'ল যমুনা বড়ো। এক্সাইজ অফ ইনস্পেক্টৰৰ পোষ্টটোৰ ডিটেইলছটো এনেকুৱা হ'ব, তেওঁলোকে কেপ হ'ব ব্লু কালাৰ কেপ, 1 ষ্টাৰ থাকিব, লগতে আপোনালোকৰ খাকী ড্ৰেছ এজ ইট ইজ আপোনাৰ অসম পুলিচৰ দৰে, ঠিক আছে। তো এয়া তেওঁলোকৰ কাম হ'ল এনেকুৱা ধৰণৰ কিছুমান কাম থাকিব, এক্টিভিটিছ থাকিব, যিসকলত এজন আছাম ইনস্পেক্টৰ অফ এক্সাইজৰ মই স্নেপ এটা দিছোঁ, তেওঁৰ 1 ফুলি AES ছাইডত লগোৱা থাকিব। তো এয়া কাম অসম পুলিচৰ দৰে তেওঁলোকৰ বিভাগটো একেই। কনষ্টেবল যিসকল আছে, ফাৰ্ষ্ট ৰেংকটো হ'ল আপোনাৰ একেবাৰে ল' লেভেল ৰেংকটো হ'ল কনষ্টেবলৰ দৰমহা হ'ল 14,000 পৰা 60,500ৰ ভিতৰত, অৰ্থাৎ এপ্ৰক্স আপোনালোকে সোমাই 27K। যিসকল বৰ্তমান সোমাইছে নতুনকৈ এক্সাইজত তেওঁলোকে 27K দৰমহা পায়। ট্ৰেইনিংটো হ'ব তেওঁলোকৰ 1 মাহ, মাত্ৰ 1 মাহ। এইটো এটা ভাল খবৰ যে তেওঁলোকৰ ট্ৰেইনিং হ'ব 1 মাহৰ, যিটো কোনো ধৰণৰ ড্ৰিল এণ্ড ডিচিপ্লিন বা হাথিয়াৰ এনেকুৱা ধৰণৰ ট্ৰেইনিং নহয় তেওঁলোকৰ। এইটো এটা স্কিল টাইপ ডেভেলপমেণ্ট টাইপ ট্ৰেইনিং হ'ব। তেওঁলোকক কেনেদৰে তেওঁলোকৰ কামখিনি কৰিব লাগিব, এক্সাইজ ডিপাৰ্টমেণ্টৰ ওপৰত কেনেকুৱা ধৰণৰ আৰ্টিকলছ আছে, তেওঁলোকৰ কি ধৰণৰ ল' এণ্ড অৰ্ডাৰ হয়, সেই বস্তুখিনি তেওঁলোকক সেই 1 মাহত শিকোৱা হ'ব, ঠিক আছে। তো তাৰ ওপৰৰ পোষ্টটো হ'ল এছিষ্টেণ্ট ইনস্পেক্টৰ অফ এক্সাইজ, মানে এইটো সমপৰ্যায় ছাব ইনস্পেক্টৰ অফ আছাম পুলিচৰ সমপৰ্যায়ৰ পোষ্ট। তো তেওঁলোকৰ দৰমহা হ'ব প্ৰায় 30,000 to 33,000ৰ ওচৰত তেওঁলোকৰ দৰমহা হ'ব, আৰু তেওঁলোকৰ ট্ৰেইনিং পিৰিয়ড সমানে 1 মাহ, মোটামুটি 1 মাহ ট্ৰেইনিং হ'ব। ট্ৰেইনিঙৰ পাছত তেওঁলোকে নিজৰ ৰেংক ৱাইজ তেওঁলোকে নিজৰ জবত নিজৰ পাৰফৰ্মেঞ্চ দিব পাৰিব, ঠিক আছে। তো এইখিনিৰ পাছত আমাৰ যিটো ইনস্পেক্টৰ লেভেলৰ পোষ্ট আহিব, সেই ইনস্পেক্টৰ লেভেলৰ পোষ্টটো APSCয়ে কণ্ডাক্ট কৰিব। এইটোৰ ওপৰত মই বেছি ডিছক্ল'জ নকৰোঁ এতিয়া বৰ্তমান, পাছলৈ মই ভিডিঅ'টো আপোনালোকক ডিটেইলছত দিম। ইনস্পেক্টৰৰ পাছত থাকিব আপোনাৰ DSP লেভেলৰ পোষ্ট। DSP লেভেলৰ পাছত আপোনালোকৰ চুপাৰিনটেণ্ডেণ্ট অফ এক্সাইজ হিচাপে তেওঁলোকে পায় আৰু কমিশ্যনাৰেট অফ এক্সাইজ, এনেকৈ বহুত কিবা কিবি থাকে। তো এইখিনিৰ ওপৰত মই নেক্সট ভিডিঅ' দিম। কণ্ডাক্ট এইখিনি APSCয়ে কৰিব, আৰু যিটো এছিষ্টেণ্ট ইনস্পেক্টৰ অফ এক্সাইজ আৰু কনষ্টেবল ৰেংকৰ পোষ্ট, সেইটো ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট বৰ্ডে সেই বস্তুটো কণ্ডাক্ট কৰিব, ঠিক আছে। তো ইয়াৰে লিভ ছুটি কেনেকুৱা, ছুটিটো একেই আমাৰ অসম পুলিচৰ যেনেকুৱা ধৰণৰ ছুটি হয়, 12 দিন CL থাকিব, বা বাকী আৰ্ণ লিভ AEL ACL কিবা কিবি সেই বস্তু থাকে। আপোনাৰ ছুটিখিনি প্ৰায় অসম পুলিচৰ সমপৰ্যায়ৰ পোষ্ট। ইয়াত মেইনলি আপোনালোকৰ ডিফাৰেঞ্চটো হ'ব, ইয়াত ট্ৰেইনিংটো নাই, তেওঁলোকৰ মাত্ৰ 1 মাহৰ ট্ৰেইনিং। আৰু যিখিনি আমাৰ অসম পুলিচে ল' এণ্ড অৰ্ডাৰ যিখিনি ডিউটি চায়, সেই ল' এণ্ড অৰ্ডাৰ ডিউটিখিনি এওঁলোকৰ অনলি ফৰ লিকৰ যিখিনি মানে সুৰাৰ লগত জড়িত বা এনেকুৱা যিখিনি এক্টিভিটিছ থাকিব, সেইখিনিৰ লগতে এওঁলোক জড়িত হৈ থাকিব। তো ভাল ফিল্ড ৱৰ্ক ভাল জব আপোনালোকে কৰিব পাৰে। আছাম ছাব ইনস্পেক্টৰ যিসকলে পোৱা নাই বৰ্তমান, তেওঁলোকে আছাম এক্সাইজত আহিব পাৰে বা আছাম ফৰেষ্টত যাব পাৰে, একো নাই, একেই। খাকীৰ লগত যিসকল জড়িত হ'ব বিচাৰে তেওঁলোকে ডেফিনেটলি এক্সাইজ আৰু ফৰেষ্ট বা অসম পুলিচত আহিব পাৰে। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, যিখিনি শ্বৰ্টলি কিছুমান ইনফৰ্মেশ্যন দিছোঁ, যিখিনি বস্তু আমাৰ বহুতে জানিব বিচাৰি থাকে। তো ভিডিঅ'টোত আপোনালোকক শ্বৰ্টলি কিছুমান তথ্য দিলোঁ, যিখিনি মই এনালাইচিছ কৰি অলপ ইনফৰ্মেশ্যন লৈ মই মোৰ কিছুমান বন্ধু বা যিখিনি আমাৰ এক্সাইজৰ পেজ আছে সেইখিনিৰ পৰা কালেকশ্যন কৰি লৈছোঁ। তো কিবা যদি ভুল হ'ব পাৰে, এইটো একো ডাঙৰ কথা নহয়। তো সেইখিনি আপোনালোকে অলপ চাই ল'ব। বাকী ধন্যবাদ আপোনালোকলৈ। কম দিনত আপোনালোকে মোক যথেষ্টখিনি ছাবস্ক্ৰাইবাৰ দিলে, লগতে ছাবস্ক্ৰাইব কৰিছে চেনেলটো। মোৰ ওপৰত এটা ফেইথ জন্মাইছে যে মই য়েছ, তেওঁ অলপ ভাল ভিডিঅ' দিছে বা ভাল কিবা এটা দিছে, তো ভিউজো দিছে সেই হিচাপত। তো তাৰ বাবে ধন্যবাদ সকলোকে। বাকী প্ৰিপেৰেশ্যন কৰি থাকক, ভালদৰে নিজৰ বেষ্টটো দি থাকক। আজিলৈ বাই বাই, থেংক ইউ, গুড নাইট।